কাৰ্টুন ভিডিঅ' চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। ঐ মিংকু ভাই মই আহি গলো কথা যাও সোনকালে। মোৰ হলে বই মা ভাতটো পথাৰলৈ জলদি লৈ আহিবা। মই ভকৰা ককাইকো লৈ যাম পথাৰত। ট্ৰেক্টৰ চলাব অলপ প্ৰব্লেম হ'ব পাৰে। হ'ব যা যা জলদি ৰোৱনী যাবই হ'ল। মই গৈ আছো ভাত লৈ। ঐ মই আহি আছো তহঁতেও আহা পাছে পাছে। বলা বলা গৈছো গৈছো। সৌটো ভকলা ৰৈয়ে আছে লৈ যাও। ঐ ভকলা তয়ে চলাহি আমি ব্লগত বহিয়ে যাওঁ। মিংকু বৰ হেভি ট্ৰেক্টৰ এখন কিনিলি কিন্তু আজি পথাৰতে পাৰ্টিটো হ'ব লাগিব। চিন্তা নকৰিবি স্পেচিয়েল খানা আহি আছে। ৰ এতিয়া ধন্তিহঁতৰ মাটিৰ ওপৰে যাব লাগিব। সৌডাল বাপেকে ৰৈয়ে আছে। যিহে হিংসা কৰি কি বকিব ঠিক নাই। এটেৰা বুঢ়াটোক ট্ৰেক্টৰতে উঠাই লৈ যাম আকৌ কিবা বকিলে। নি চাওচোন কি বকে চাও। তা বুঢ়াই চকু ডাঙৰ কৰি চালেই। ঐ গজমুৰাহঁত কাৰ মাটি আদি ট্ৰেক্টৰ নিছ হা? দেখা নাই ৰুবলৈ হাল বাই থোৱা। এতিয়াই ঘূৰা ট্ৰেক্টৰ নহলে গজাল মাৰি ট্ৰেক্টৰৰ চোকা বেয়া কৰি দিম। বকিলে চালা ডেম ফুল বোকাতে বুদ্ধি থৈ যাও নেকি? খুৰা আৰু ট্ৰেক্টৰ নিয়া ৰাস্তা নাই দেখিছে নাই? সেইকাৰণে নিব লগা হৈছে। পেটেলা পুতেকৰ বৰ ডাঙৰ মাতো। ডাঙৰ মানুহক কেনেকৈ কথা কব লাগে নাজানে। ঐ ভকলা নে ট্ৰেক্টৰখন এতিয়া ইয়াৰ পৰা নহলে তোক পিটিম এতিয়া। হাত লগাকে দেখাইয়ে ট্ৰেক্টৰ চকাত পিঠা হৈ যাব। মাটিখিনিত ধুন লাগি আছে নেকি ট্ৰেক্টৰখন যাব নোৱাৰে? ঐ ভকলা কাই ৰাম চিকটা হিংসা কৰি ধন্তি বাপেকটো আৰু কেইখানমান ভালদৰে ধুই দে। আমি যামে কোন পাহাৰ দাঙি আনি ৰখাই দেখাওক। বল সেইফালে ৰোৱনী ৰৈ আছে। এইবোৰ মানুহৰ লগত মুখ চুপতি মাৰি নাথাকো। কথা নুশুনিলি ন? ৰ আহোতে কেনেকৈ আহ চাম। গজাল পুতি থম পথাৰত। মাটি ঠেলি ঠেলি ধন্তি বাপেকে এইবোৰ কৰি গৈছে। ৰ মালিকক আজি ভালদৰে হেকা দিছো। ঐ ধন্তি বাপেক তই মাটিবোৰ প্ৰতি বছৰে কিয় ঠেলি থাক হা? কিয় ইমান তই বেছি লোভিয়া? মৰিবি দেই সোনকালে কৈ দিছো। এইবাৰ দেউতা আৰু ধন্তি বাপেক লাগিল। তহঁতৰ ট্ৰেক্টৰখন অনাৰ পৰা আৰু বেছি হিংসা। ধন্তি কৰ পৰা টপকিৰ জানো সি তেনেকুৱা নহয় আকৌ। ঐ ভালদৰে উঠি থাক দেই। মই এইবাৰ কাহি লগাম। লুটি খাই বোকাত পুত খাই যাব পাৰ। এনেই গাৰ্ড 0 সাইজ ট্ৰেক্টৰত উঠি আৰু একেবাৰে নাইকিয়া হৈ যাব এতিয়া। ঐ পেটলা মোক চম্ভালি কথা কবি। মই নমৰো তইহে পেছাৰ হৈ মৰিবি। হাতী হেন গাটো লৈ মাটি যে ঠেলিছো কিবা প্ৰমাণ দিব পাৰিবি? ৱা চালা শুকান খৰি চাচোন মাটিখন ঠেলি ঠেলি কি কৰি পেলালি। হিংসা কৰিয়া মস্ত। সেইদিনা ট্ৰেক্টৰখন খোজোতে দিব নোৱাৰি এতিয়া আনিলো তাৰো হিংসা। কোনে হিংসা কৰিছে পেটলাও? যিটো কথা নকবি পেট একেবাৰে ফুটা কৰি দিম। মুখতে ধৰিব পাৰি ধন্তি বাপেক। পুতেৰক আজিলৈকে ভাল বাইক এখন কিনি দিব নোৱাৰিলি। কটনা যুগৰ পৰা সেই হাতেৰে চলোৱা ট্ৰেক্টৰখন লৈ আছ। কথা কবলৈ আহিছ চিকতা। মোৰ ল'ৰাক আৰু কেইদিনমান পাছত গাড়ী কিনি দিম। তই পাৰিবি কিনি দিব? বৰ একেবাৰে বুলেটখন ট্ৰেক্টৰখন লৈ ফুটনি মাৰিব আহিছে। কিনি দেখাই লচোন তাৰ পাছত কবি ট্ৰেক্টৰখন যাবলৈ যদি ৰাস্তা নথও নহয় গোটেই ৰোৱা উঘালি থৈ যাম। চাম কেনেকৈ উঘাল পেটলা চালা। খুৰাহঁতৰ কাজিয়া বেছি হৈছে আৰু অলপ পাছত বোকা দলিয়া লাগিব এতিয়া। চেপেটাকে বাহুবলী হেন হাতে দাঙি বোকাত পুতি থৈ আহো নেকি? নালাগে বাদ দে। মই দেউতাক মাৰি দিছো ৰ। দেউতা গুচি আহা আৰু লাগি নাথাকিবা। নালাগিম। ই মাটি ঠেলি ঠেলি কি কৰি থৈছে চাচোন। হ'ব গুচি আহা বাদ দিয়া। ট্ৰেক্টৰখন অলপ শিকাই দেচোন। পাপু বহি ল। মই যেনেকৈ কৈ যাম চলাই যাবি। প্ৰথমে চাবিটো দে। দিলো। এতিয়া 1 নম্বৰ গিয়াৰটো লগাই লাহে লাহে যাবলে দে। ইমান জোৰত গুচি গ'ল যে মই ৰখাবই নোৱাৰিলো। ব্ৰেকডাল এনে দিছে নেকি? ব্ৰেকডাল মাৰিব নোৱাৰিলি চালা। নিজৰ বোকাত সোমালি মোকো বোকাত সোমালি। চাচোন কি অৱস্থা কৰি পেলালি। এইটো চেহেৰা লৈ তই ট্ৰেক্টৰ চলাব নোৱাৰ। মোৰ দৰে বাহুবলী হৈ লচোন প্ৰথমে। আহিছে ভাত লৈ। বকলা পাপু ভাত খাই লহি। দেউতা আহা বাদ দিয়া সি কাজিয়া কৰিব। কেতিয়াবা এই চেপেটা মাথাতে বোকা ৰেপি থম। বাদ দিয়ক এইবোৰ। খুৰীদেউ ভাত কিহে আনিছে? খানা ডাঠ হব লাগিব কিন্তু। শুকান গাহৰি খৰিচা দিয়া খাই লহি।
যেন তেন খেতি কেইডৰা হ'লগৈ আৰু এইবাৰ বেলেগ কামতহে ধৰিব লাগিব Find the real me.